তিনিটা পৰিবলৈ বাদ দি পেলাই যাতে ৰাজপথত আহিব লগা নহয় সেইটো অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ অন্যতম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনৰ ওপৰত নিৰ্ভৰ কৰিছে মই আপোনালোকক এই সময়ত এই অনুৰোধটো ৰাখিছোঁ শান্তি পিচটো সদায় প্ৰাইচলেছ পিচটো আমি পোৱাটো ইমান সহজ নহয় আজি আমি শান্তি সবে বিচাৰোঁ বৰভূমিত উৎসাহ যিটো দেখিছোঁ ইয়াত আমি যি মানে কথা দেখিবলৈ পাইছোঁ মানুহ চেষ্টা কৰি আছিলে মানে ৰখি আছিলে যে আমি শান্তি কেতিয়া পাবলৈ সক্ষম হ'ম এই চুক্তিত কিমান কি পাইছে কিমান কি পোৱা নাই ইয়াতকে সবে বিচাৰিছে আমাক শান্তি লাগে আৰু শান্তি পাই আজি যিটো উল্লাস হৈছে ইয়াত আমি বুজিবলৈ পাইছোঁ যে পিচ ইজ অলৱেজ প্ৰাইচলেছ আৰু পিচ কি কৰে শান্তি য'ত থাকে তাত উন্নয়ন হয় শান্তি য'ত থাকে তাত মিউজিকৰ সৃষ্টি হয় শান্তি য'ত থাকে ইনভেনশ্যন হয় শান্তি য'ত থাকে কবিতাৰ সৃষ্টি হয় শান্তি য'ত থাকে তাত ৰিচাৰ্চ হয় শান্তি য'ত থাকে তাত সকলো সমাজ উন্নয়নৰ কাম হয় সেইকাৰণে আমাক শান্তি সদায় লাগে গতিকে মই চৰকাৰক ধন্যবাদ জনাইছোঁ লগতে সশস্ত্ৰ সংগ্ৰামীসকলক ধন্যবাদ জনাইছোঁ আজিৰ এনেকুৱা এটা মুহূৰ্তত তেখেতসকলে এটা ডিচিশ্যন লৈ পেলাই সবে ওলাই আহিল বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ওলাই আহি এটা ডাঙৰ এটা ডিচিশ্যন ল'লে যে বড়ো সমাজখন আমি অস্ত্ৰমুক্ত সমাজ কৰিম হিংসামুক্ত সমাজ কৰিম এই দায়িত্বটো তেখেতসকলে যে ল'লে ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ মই তিনিটা শব্দ ইয়াত ক'ব বিচাৰিছোঁ কানেকশ্যন কাৰেকশ্যন আৰু ডাইৰেকশ্যন যেতিয়ালৈকে এই তিনিটা শব্দ আমাৰ লগত ওচৰত নাহে আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ যেতিয়ালৈকে কানেকশ্যন হোৱা নাছিলে আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক কোনোবা জংঘলত আছিল ক'ৰবাত আছিল এই কানেকশ্যনটো কৰিলে কানেকশ্যন কৰাৰ লগতে কাৰেকশ্যন হ'ল আমি কি কৰিম আৰু নকৰিম ইয়াৰ পিছত এটা ভাল ডাইৰেকশ্যন আহিল আজি আৰু সেই ডাইৰেকশ্যনটো লৈ পেলাই আমি সমাজখন আগুৱাই লৈ যাব লাগিব আমি কি বিচাৰিছোঁ পিচফুল ছ'চাইটি ভাইলেন্স ফ্ৰী ছ'চাইটি কোৱালিটি ছ'চাইটি আৰু এই ছ'চাইটিটো সম্ভৱ হ'ব এই শান্তিৰ দ্বাৰাহে গতিকে সদশেষত মই আপোনালোকক আহ্বান কৰিছোঁ যে আজি যিটো শান্তি চুক্তি হ'ল এই শান্তি চুক্তিটো এটা নতুন দিগান্ত আৰম্ভ হওক য'ত আমি জাতি জনগোষ্ঠী মিলি পেলাই একেলগে থাকিব পাৰোঁ বড়োসকলৰ প্ৰতি আৰু বহুত বদনাম আছে বড়োসকলৰ প্ৰতি আৰু বহুত বেয়া নাম আছে এই বেয়া নামবিলাক আমি একেলগে গুচাব লাগিব সংগ্ৰামৰ সময়ত কাৰোবাক বেয়া ব্যৱহাৰ দেখাব পাৰে কাৰোবাক খং কৰিব পাৰে কোনোবা ধন দাবী কৰিব পাৰে বিভিন্ন সমস্যা হৈছে এই সমস্যাবিলাক সকলো পাহৰি যাই পেলাই আজিৰ পৰা যাতে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো আগবাঢ়ি আহে আৰু সেই যুৱকসকলে অহাকালি ঘৰলৈ ঘূৰি যাব এটা স্বাভাৱিক জীৱন পাব মই চৰকাৰক আহ্বান কৰিছোঁ হাগ্ৰামা মহিলা ডাঙৰীয়া আহ্বান কৰাৰ নিচিনা যিখিনি কেছ আছে সেইটো যাতে কনচিডাৰ কৰে আৰু নতুন এটা পৰিৱেশ যাতে সৃষ্টি কৰাত সহায় কৰে ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য